মোহনে অভিনয় কৰিছিল আৰু যিটো দোস্তি আমাৰ মাজত ৰাকেশ ৰিংটো আমাৰ মাজত ৰৈ গ'ল আৰু মোৰ সৰুকৈ হ'লেও সপোন এটা মানে সফল হ'ল যে নগাঁও কলেজত যদি অকণমান কিবা কৰিব পাৰিলেহেঁতেন যেনেকৈ নহয় আজি আপোনালোকৰ ইমান এটা ধুনীয়া মানে আমাৰ ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত মই উপস্থিত হ'বলৈ পালোঁ গতিকে ধন্যবাদ নগাঁও কলেজ বোলে আৰু হৰি টেকনিকৰ দুৱাৰখন খুলিব দিয়ে মাকক এনেকৈ আহিলেতো কোন হে মই আহিছোঁ দুৱাৰ খুলিলে এই বুলি কৈ মাকে দুৱাৰ খোলালে এনেকৈ ছাইডত গৈ পেচাব খোৱাৰ নিচিনা ভাজত ৰৈ থাকে
যাতে গোন্ধটো নাপায়। জাহা মাকে দুৱাৰখন খুলি গুচি গ'ল, তাৰপিছত লাহেকৈ সোমাই যায়। গতিকে সাৱধান সকলো কিন্তু দেই। থেংক ইউ।